হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। ৰাতিপুৱা ধুনুমাক মৰম কৰিলোঁ বিচনাতে আৰু একদম বাহিৰলৈ আহিয়ে দেখা পালোঁ কি জানেনে? ৰাতিপুৱা ইমান মৰম লগা আলহী। এয়া হৈছে মুনুকণ। মাজে মাজে আহে। জিমিৰ কাৰণে মই এয়া থৈ দিওঁ খাবলৈ, পানী থওঁ, মাজে মাজে খাবলৈ দিওঁ। তাই কেতিয়াবা এৰি থয় ন বাতিটোত, তাকে আমাৰ এই মুনুকণ আহি মাজে মাজে খায়। আৰু আমাৰ আলহীজনী ইমানেই অভদ্ৰ, যোৱা সময়ত যাওঁ বুলিও নকয়, আহে আৰু খাই গুচি যায়। ভিতৰত আহিলোঁ কাৰণ বুবুক একো খাবলৈ দিয়াই নাই। তাইক খোৱাডাল এটা খাবলৈ দিলোঁ। আৰু মা যিহেতু গাটো বেয়া, মই দেৰিকৈ উঠিবলৈ দিওঁ। মা এয়া শুইয়ে আছে আৰু বুবুক খাবলৈ দিলোঁ আহি। লগতে তাইক খোৱাখিনিও তিয়াই থওঁ বুলি ভাবিলোঁ, কাৰণ উঠোতে আজি বহুত দেৰি হ'ল। ৰবিবাৰ আৰু মাৰো গাটো বেয়া, ইমান কামো নাই, সেইকাৰণে দেৰিকৈ উঠিলোঁ। আৰু আমাৰ ছানডে মনডে বুলি কোনো কথা নহয়, সকলো দিন একেই। স্পেচিয়েল বুলি একো নাই। মায়ে গাঁৱৰ পৰা পিঠাগুড়ি আনিছিলে, তাকেই মাজে মাজে খাওঁ। আজি পিঠাগুড়ি খাম বুলি এয়া চাওক, গাখীৰে পিঠাগুড়ি খাম। বুবুৰ খোৱাখিনি তিয়াই থলোঁ আৰু আমাৰ খোৱাখিনি ৰেডি কৰি ল'লোঁ। এয়া ধুনীয়াকৈ গাখীৰতে তিয়ালোঁ, ঠাণ্ডা হৈ গ'ল, মাকো খাবলৈ দিলোঁ। আৰু আমাৰ ধুনুমা কিনাৰে কিনাৰে ঘূৰি ফুৰিছে আইতাইনো কি খাইছে বুলি। আৰু মই সঁচাকৈ পিঠাগুড়ি খাই ইমান ভাল পাওঁ, মায়ে আনিলেই খাবলৈ পাওঁ ন। আৰু ধুনুমাৰ ঠাণ্ডা হৈ গ'ল খোৱাখিনি, এতিয়া তাইক খুৱাই লওঁ।